Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আজি ৰাতিপুৱা আমি মন্দিৰলৈ যাম বুলি ওলাইছো আৰু এয়া চাওক ওলাই মেলি ৰেডি হৈ গলো যেহেতু এতিয়া মন্দিৰলৈ যাম তাৰ পিছত আমি অলপ বজাৰ সমাৰ কৰিব আছে তাৰ পিছত বজাৰ সমাৰ কৰি মেলি আমি ঘৰলৈ যামগে আৰু মন্দিৰলৈ আজি মই এজন বিশেষ ব্যক্তিৰ লগত যাম বহুত দিনৰ মূৰত আজি ছুটি আহিছে যেহেতু আপোনালোকক দেখুৱাও সেই বিশেষ ব্যক্তিজন বলকচোন আপোনালোকক চিনাকি কৰি দিওঁ তেওঁৰ লগত এজনে হৈছে সেই বিশেষ ব্যক্তিজন মোৰ হাজবেণ্ড ৰুমৰ অৱস্থা বিশেষ ভাল নহয় একেবাৰে খেলমেলি কৰি ৰাখিছোঁ এয়া আমি এটা ওলাই মেলি ৰেডি হৈ ল'লোঁ যাওঁগৈ মন্দিৰলৈ বুলি আৰু বাকীখিনি আপোনালোকক পাছত গৈ তাতে দেখুৱাই আছোঁ বলকচোন যাওঁ ফাইনেলি এয়া চাওক আমি মন্দিৰ পালোঁহি আৰু এয়া চাকি বন্তি লৈ লওঁ আপোনালোককো দেখুৱাম ধুনীয়াকৈ ল'লোঁ চাকি বন্তি লৈ এয়া চাকি লৈ লোৱা হৈ গ'ল আৰু ইয়াতে আমি জ্বলামগৈ এতিয়া বলকচোন যাওঁ বলা আমি আজি অহা মন্দিৰটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ এয়া চাওক আমি আহি পালোঁ যিহেতু ধুনীয়াকৈ ধূপ চাকি জ্বলাই আমি ভগৱানক পূজা প্ৰাৰ্থনা কৰিলোঁ এয়া হৈছে লখিমপুৰতে থকা গণেশ মন্দিৰ খুব ধুনীয়াকৈ বনোৱা আছে এই গণেশ মন্দিৰটো এয়া চাওক আমি পূজা পাতল কৰি আজৰি হ'লোঁ সেয়ে ভাবিলোঁ অকণমান চৌপাশটো এপাক চাই যাওঁ এনেদৰে চাবলৈ আহিলোঁ চাপকে বনাইছে তোমালৈ বনোৱা নাই নহয় তুমি যে খেলি আছা ইয়াত আছে ঠিক বহুত কাছ সৰু ডাঙৰ বহুত কাছ আছে ইয়াত এইবোৰ ইয়াত যেনেকৈ কাছ ওলাইছে চাওক আৰু এইফালে চুকত এটা ওলাই আছে এইটো কাছৰ কাৰণে বনাই থোৱা হৈছে এই পুখুৰীটো ইয়াত অকল কাছয়ে থাকে বেলেগ একো নাথাকে মুৰি চুৰি বা কিবা তেনেকুৱা সিহঁতৰ কাৰণে খাবলৈ খোৱা বস্তু আনিলে মানে ধুনীয়াকৈ কাছবোৰ দেখা দিয়ে ওলাই এই চাওক এটা ওলাইছে আকৌ আৰু মন্দিৰটোলৈ আহিলোঁ যেতিয়া আহি পূজা পাতল কৰিলোঁ দেখিলে অকণমান এনজয় কৰিলোঁ বাৰু এতিয়া যামগৈ আৰু কিবাৰ বাবে আমি দান পাত্ৰতে কিবা এটা ভৰাই থৈ যাম হেল্ল' গাইজ তো ৰাতিপুৱা আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ কালি অহা যিহেতু আমাৰ অকণমান দেৰি হ'ল সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু ঘৰলৈ আহি পাই ভাগৰ জুগৰ লগাৰ কাৰণে আমি শুই থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মানুহজনেনো কি কৰি আছে বলকচোন আমি চাবলৈ যাওঁ আৰু আজি যিহেতু আমি বাইক লৈ ঘৰলৈ যাম বাইকখন অকণমান উলিয়াই আছে আৰু কিবাকিবি বক্স চক্স লগাই আছে গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি যিহেতু বাইক লৈ আমি ঘৰলৈ গৈ আছোঁ বহুত দিনৰ মূৰত মানুহজনে হেঁপাহৰ বাইকখন ফূৰ্তি পাই আছে আৰু এতিয়া বাইকখনৰ লগতে লাগি আছে ৰাতিপুৱাৰ পৰা বলকচোন যাওঁ কি কৰি আছে ন আপোনালোককো মই দেখুৱাওঁগৈ বক্স কিবাকিবি লগাই আছে কৰি আছে গোটেইখিনি দেখুৱাই আছোঁ বলক কি কৰিবা এখন এখন বহুত দিনৰ মূৰত আহি আকৌ চাবলৈ পাইছে বহুত দিন হৈ গ'ল এখন চলাব পোৱাই নাছিলে ইমান দিনে ৰখি আকৌ চলাবলৈ পাইছেহি সেইকাৰণে উলিয়াইছে ৰাতিপুৱাই এখনত কি কৰে আজি আমি ঘৰলৈও যাম বাইক লৈ যাম যিহেতু চাই থাককচোন আপোনালোকে আজি এতিয়া বাইকত কি হয় কি কৰে কি কৰিবা এতিয়া ইয়াত আজি বক্সিটা লৈ যাম বক্সকেইটা লগাবা আগত মোৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ বক্সকেইটা অনা ভিডিঅ'টো বা হেৰি কোনখন বাইকত লগাম মই দেখুওৱা নাছিলোঁ গতিকে আজি চাই যাওক ভিডিঅ' কি কৰিবা এইটো বক্স আজি লগাম বক্স লৈ যাম গোটেইকেইটা লগাবা নেকি কেনেকুৱা লাগিছে বাইকখন বহুত দিনৰ মূৰত দেখি বঢ়িয়া ফূৰ্তি লাগি আছে চাগে নেকি ফূৰ্তি বহুত সদায় চলোৱাটো বেলেগ তুমি চলাই যাবা আজি মই চলাই যাব লাগে ভাবিছোঁ অকণমান দেখিছে কেনেকৈ মানে বক্স লগাই আছে দুটা আৰু আজি এখনত উঠি কেনেকৈ যাম বাৰু ইমান দূৰ এখন লৈ ঘৰলৈ যোৱা কথা আজি কি হয় দেখা যাব চাওঁচোন আকৌ চলাম বুলিও কৈছোঁ এনেই
হা চলাম বুলিও কৈ চাইছোঁ কিন্তু চলাব পাৰোঁ নে নোৱাৰোঁ নে নেজানো আৰু এইটো হৈ গৈছে টপ বক্স ভাইটি কেনেকুৱা লাগিছে বাইকখন ভাল লাগিছে এই বক্সটো পাছত লগাম হা ওপৰটো ইমান গাল লগালে আমি যাম কেনেকৈ সেইখনত পাৰিম নে ক'ত যাবা মই যাম সেইখন দেখিছে মোৰ স্কুটিখন আজিকালি পাত্তাই নাই পোৱা অঁ ব'লা অকণমানটো চলাই চোৱা চাওঁ কেনেকুৱা লাগে ৱা মজা লাগিছে ৰ'বা মই যাওঁ উঠিম কেনেকৈ এখনত ৰ'বা মই চাই চাওঁ এনেকৈ অ' মা হেই এইটো বক্স উঠি ল'লোঁ বাইকত ব'লকচোন যাওঁ ক'ত নিবা আগত ফিল্ড পাই বাই বাই ফিল্ডটো কেনেকুৱা লাগিছে বাইকখন চলাই কোৱা আকৌ বহুত ধুনীয়া হাতী পিঠিত উঠা নিচিনা লাগিছে হেই হাতী পিঠিত উঠে জানো অঁ উঠে আজিকালি কম ৰাস্তাটো ধুনীয়া কৰি দিলে ন বহুত ধুনীয়া কৰিলে তুমি এইবাৰ ছুটীত আহোঁতে ৰাস্তা বেয়া আছিলে হয় নাই ৰাস্তাটো বেয়া আছিলে এতিয়াতো বহুত ভাল হৈ গ'ল এতিয়া পুৰা ক্লিয়াৰ বহুত দিনৰ মূৰত উঠিছোঁ বাইকখনত ভাল লাগি গৈছেগৈ মনটো এনেকৈ ফুৰাবলৈ মানুহোতো লাগিব এয়া মানুহ আহি গ'ল তো আহি পাই গ'লোঁ এতিয়া গাড়ীখনটো চলোৱা নহ'ব তেনেকৈ বহুত কম চলোৱা হ'ব এখন স্কুটিখনো বহুত কম চলোৱা হ'ব এতিয়া সেইখনতে অকণমান ঘূৰিম বুলি ভাবিছোঁ এইবাৰ অসমৰ চুকে কোণে ক'ত ক'ত যাওঁ দেখিবই এনেও ভিডিঅ'টোত আৰু এয়া নামিব মনেই যোৱা নাই অকণমানো অ' এই কিয় হৈ ৰহা হে কি কৰিছ এই কাই কি কৰিছ ফটো মাৰিছোঁ ফটো ভাতটো খাই দিলোঁ কুকুৰা মাংসৰ লগত আকৌ আহি গ'লোঁ বাহিৰত আমাৰ কাম চলি আছে কি চলি আছে আপোনালোককো দেখুৱাইছোঁ চাওক এইখন ঘৰলৈ যিহেতু যাম আমি এয়া দেখিছে কি কাম কৰি আছে এইখন চব কালাৰ কৰি দিছা নেকি নাই নাই অলপ চাফ চিকুণ কৰিছোঁ অলপ দাগি দাগি হ'ল যে তাৰপিছত এই বক্সকেইটা কি হ'ল ৰেডি হৈ আছে আকৌ খুলি দিলা এতিয়া লগাবা নাই বক্সকেইটা কেমেৰামেন কিয় হোৱা সেয়া কি কাম কৰিছে এইবোৰ অহাৰ পৰা একো শান্তি নাই অকল এইবোৰ বাইক 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 আৰে আমি ধুনীয়া হৈ থাকিলে হ'ব জানো চব বস্তুটো ধুনীয়া হ'ব লাগিব নেকি য়েছ Luego les va a botar en el fruto. তেতিয়া উঠিব
নাখায় ষ্টিকাৰটো গুচাই ল'ব লাগিছিলে আকৌ নহ'লে নালাগিবই নেকি আৰু ভুলে কৰিলোঁ নালাগে